ইয়াত উপস্থিত আমাৰ সন্মানীয় দাদা বাইদেউ আৰু আমাৰ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ সমূহ ব্যক্তিকে আজিৰ সৰস্বতী পূজাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে মিলি আপোনালোকৰ মাজত অসমীয়া কলা সংস্কৃতিৰ এক আদৰ্শ দিহানাম আপোনালোকৰ মাজত প্ৰস্তুত কৰিব ওলাইছোঁ আৰু আশা কৰোঁ আপোনালোকে এই আমাৰ দিহানাম উপভোগ কৰিব আৰু আমাৰ যদি কিবা ভুল ভ্ৰান্তি থাকি যায় সকলো ভুল ভ্ৰান্তি যেন আপোনালোকে আমাৰ মাৰ্জনা কৰে। ধন্যবাদ। হৰি অন্তকতে হৰি দেহায়ু নক
মাধৱ কৃষ্ণ। চাৰি যুগৰ চাৰি ধৰ্ম শুদ্ধ ধৰ্ম নাম পৰম গুৰু শংকৰদেৱে ৰচা হৰি নাম বৈষ্ণৱ মুখে ভৰি লোৱা হৰি নাম আৰু কি ধৰ্ম হইব নামৰ লুৰা নামে নাম লুৱা এই নামে বৈকুণ্ঠ পাবা। নামে নাম লুৱা এই নামে বৈকুণ্ঠ পাবা। ও ৰাম নামৰে নৌকা বান্ধি হৃদয়তে তুমি থাপনা পাতি ভগৱতী কথাৰে গুৰি ধৰি ধৰি নামকে কাপতি ধৰা। লোৱা নামৰে নাম লোৱা এই নামে বৈকুণ্ঠ পাবা। লোৱা নামহে নাম লোৱা এই নামে বৈকুণ্ঠ পাবা। ও দাসু কলৈ যাম কলৈ গলে কৃষ্ণ পাম ও দাসু কলৈ যাম কলৈ গলে কৃষ্ণ পাম। ভগৰ বুদ্ধি হৰে কান্ধে আউলি বাউলিৰে ও দাসু কলৈ যাম কলৈ গলে কৃষ্ণ পাম। নকালে নবগুনি ভৈলা উপস্থিত হে ও দাসু কলৈ যাম কলৈ গলে কৃষ্ণ পাম। বিভিন্ন প্ৰান্তৰ ছবি আপোনালোকে দেখি আছে।